সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ শ্ৰেণী। আজিৰ শ্ৰেণীৰ বিষয় হৈছে বুৰঞ্জী সাহিত্যৰ উদ্ভৱ। আজিৰ শ্ৰেণী বুৰঞ্জী সাহিত্যৰ উদ্ভৱ। ইতিহাস বা বুৰঞ্জীক ইংৰাজীত হিষ্টৰী বুলি কোৱা হয়। ইংৰাজী ভাষালৈ এই হিষ্টৰী শব্দটো গ্ৰীক ভাষাৰ হিষ্টৰ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ জন। প্ৰাচীন কালত ইউৰোপত ইতিহাস মানে ঈশ্বৰৰ পৰা সাক্ষাৎ সম্বন্ধে পোৱা জ্ঞানত বাজে সকলোবিধৰ শিক্ষালব্ধ জ্ঞানকে বুজাইছিল। তাৰ পৰৱৰ্তী কালত লেখকে যিবোৰ ঘটনা নিজ চকুৰে দেখি বা নিজে জানি লিখি ৰাখিছিল তেনেবোৰ ঘটনাহে ইতিহাস বুলি কোৱা হৈছিল। ক্ৰমবিকাশত ইতিহাসৰ গণ্ডি সলনি ঘটিল। নিজে দেখি বা জানি লিখাতে বাজেও আন বিশ্বাসযোগ্য মানুহে কোৱা বা লিখা কথাকো ইতিহাস বুলি ধৰা হৈছিল। ধৰ্ম, সমাজ, সাহিত্য, অৰ্থনীতি, ৰাজনীতি সকলোকে আজিকালি ইতিহাসৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। প্ৰথম গ্ৰীচ দেশত বুৰঞ্জী লিখা প্ৰথা প্ৰচলন হয়। গ্ৰীকবিলাকৰ ভিতৰত হেৰোডটাছে প্ৰথমতে এই কাম কৰে। সেয়ে হেৰোডটাছক বুৰঞ্জীৰ জন্মদাতা বুলি কোৱা হয়। যদি ইউৰোপেই বৈজ্ঞানিক প্ৰণালীৰে ইতিহাস লিখাৰ পথ প্ৰদৰ্শক আছিল, কিন্তু 15 শতিকালৈ ইউৰোপৰ সকলো জাতিৰ ভিতৰতে বুৰঞ্জী সাহিত্যই নিৰ্কীণ অৱস্থাত উপনীত হৈছিল। সেই বুৰঞ্জীৰ মাজত কোনো সত্যৰ লক্ষ্য নাছিল, মাথো ক্ষমতাশালী মানুহৰ অযথা গুণানুবাদ আছিল। ইউৰোপত হোৱা নৱজাগৰণৰ ফলস্বৰূপে ইউৰোপত ইতিহাস সাহিত্যৰ অশেষ উন্নতি সাধিত হ'ল। মধ্যযুগত সৃষ্টি হোৱা জাল বুৰঞ্জী ধৰা পৰিবলৈ ধৰিলে আৰু সেইবোৰৰ প্ৰতি মানুহৰ শ্ৰদ্ধা কমি আহিবলৈ ধৰিল। ইউৰোপৰ কোনো দেশত বুৰঞ্জী সাহিত্য এইদৰে উন্নতিৰ ফালে আগবাঢ়িলেও ইংলেণ্ডৰ হেনোভাৰ ফয়দৰ ৰজাৰ অধীনত বুৰঞ্জীয়ে অলপো গা কৰিব নোৱাৰিছিল। জাৰ্মান দেশত পাণ্ডিত্যৰ প্ৰভাৱত 19 শতিকাত ইংলেণ্ডৰ ইতিহাসত এটা পৰিৱৰ্তন আহি পৰিল। ইউৰোপৰ প্ৰধান প্ৰধান দেশবিলাকৰ য'ত য'ত বুৰঞ্জী বস্তুৰ ভঁৰাল আছিল, অনুসন্ধানকাৰী মানুহৰ পক্ষে সেইবিলাকৰ দুৱাৰ মুকলি কৰি দিয়া হ'ল। আৰু ইয়াৰ ফলত দেশবিলাকত এক শ্ৰেণীৰ ইতিহাসবিদৰ উদ্ভৱ হ'ল। জাৰ্মান দেশত পেট্ৰছ, ৱেটিছ, মুমছেন আদিৰ ইতিহাসবিদ, ইংলেণ্ডৰ ষ্টবছ, ফ্ৰীমেন, গাৰ্ডিনৰ নিচিনা পণ্ডিতৰ আবিৰ্ভাৱ হ'ল আৰু ফ্ৰান্সত মোণ্ট, লেভিছ আৰু লুৰেয়াৰৰ নিচিনা ইতিহাসবিদৰ আবিৰ্ভাৱ হ'ল। তেওঁলোকে যি পথে ইতিহাস চালনা কৰিলে আজিও সেই পথেৰে ইতিহাস ধাৱিত হৈ আছে। ইতিহাস সম্বন্ধে তেওঁলোকে কয়, ইতিহাসৰ আচল শিক্ষা হৈছে অতীতৰ জ্ঞান লাভ কৰি ভৱিষ্যতৰ উন্নতিৰ বাটত আগবঢ়া। বৈজ্ঞানিক প্ৰণালীৰে ইতিহাস লিখা তেতিয়াৰ পৰাই আৰম্ভ হ'ল। ঐতিহাসিক অনুসন্ধানত জাতীয় বা দেশীয় সংকীৰ্ণতা পৰিত্যাগ কৰিব লাগিব। কোনো সাম্প্ৰদায়িক বা ৰাজনৈতিক বাধ্যবাধকতাৰ লগত সম্পৰ্ক ৰাখিব নালাগিব। সঁচা বুলি কোনো এটা কথা গ্ৰহণ কৰাৰ আগেয়ে সি কিমান দূৰ নিখুঁত প্ৰমাণ পোৱা যায় তাৰ পৰীক্ষা কৰিব লাগিব। এনেদৰে সংগ্ৰহ কৰা তথ্যবিলাকৰ পুংখানুপুংখৰূপে ফহিয়াই এটি সিদ্ধান্তত উপনীত হোৱাই বুৰঞ্জীৰ কাম। এনেকুৱাবিলাক আৰ্হি আগত ৰাখি বুৰঞ্জী লিখা দস্তুৰ ইউৰোপত 19 শতিকাৰ পৰাই আৰম্ভ হোৱা দেখা যায়। 13 শতিকাৰ পৰাহে অসমত ধাৰাবাহিক ৰূপে বুৰঞ্জী লিখা দস্তুৰ চলি আহিছে আৰু তেতিয়াৰ পৰাই বৈজ্ঞানিক দৃষ্টিভংগীৰে বুৰঞ্জী লিখাও হৈছে। এখন ভাল বুৰঞ্জীত থাকিবলগীয়া সকলোবিলাক লক্ষণ অসমীয়া বুৰঞ্জীৰ মাজত বিচাৰি পোৱা যায়।
প্ৰাচীন বুৰঞ্জী কিতাপবিলাকে তাৰ স্বাক্ষৰ আজিও বহন কৰি আছে।